हेलो बंधुসকল मैं आपनालोকক এটা আজি খেল দেখাব লৈছো मैं প্লেইং কাৰ্ডৰ খেলটা দেখাম आपनालोকক এই যে হৈছে কাৰ্ড ইয়াত মই এটো জকৰ এখিনি পাত মই এটা ৰাখিছো ইয়াত মই 13টা কাৰ্ড লৈছো চক 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা কাৰ্ড আছে মই নাম্বাৰ সমূহ ইংলিছত স্পেলিং কৰি যাম আৰু এটা এটা কাৰ্ড মই উলিয়াই যাম নাম্বাৰৰ মতে এটা এটা কাৰ্ড উলাই গৈ থাকিব সিএল কে চক O N E 1 T W O a true T H R E E 3 F O U R 4 F I V E 5 S I X 6 S E V E N 7 E I G H T 8 N I N E 9 T E N 10 E L E V E N 11 T W E L V E 12 আৰু এই লাষ্ট কাৰ্ডটো হ'ল 13 বন্ধুসকল ভিডিও চাই কেনে পালে যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব সব মইনো কাৰ্ড বিলাক কেনেকৈ থলো ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো মই এটা কাহিনী স্বৰূপে বনাই ল মইনো কেনেকুৱা কাহিনী স্বৰূপে মই বনাইছো মই তাকে আপোনালোক কৈছো সব 387 ইয়াৰ্ছৰ আগতে এজন গুলামে 6টা পুত্ৰ সন্তান আৰু 4জনী কইনা 2জনী পত্নী হৈ ৰাণী আৰু ৰজা ঘৰত 10 বছৰ 9 মাহ 5 দিন আছিল বন্ধুসকল ভিডিওটো ইমানে আছিল আজিলৈ আহো জয় অসম